পইচা নহ'লে ঘৰ বনিব কেনেকৈ বস্তু কিনিবহে পায় সবতছে ইম্পৰ্টেণ্ট বস্তু পইচা হয় নাই হাই গাইজ আকৌ এটা নতুন মিনি ব্লগলৈ স্বাগতম আপোনালোকক পিছে কথাষাৰ মিস্ত্ৰী দাদাই ঠিকে কৈছে পইচা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট পইচা হ'লেহে আমাৰ ড্ৰিমবোৰ পূৰণ কৰিব পাৰিম হয়নে পিছে আমাৰ বাহিৰৰ চাইডটো দেখিছেনে ফ্ৰণ্ট চাইডটো একদম বনাই মেলি টিপ টপ আৰু অলপমান বাকী আছে বাৰু কাম তথাপিও ফ্ৰণ্ট চাইডটো বনালে প্ৰথমতে মানে ঘৰটো কেতিয়াবাই কমপ্লিট হ'ল হয় অলপমান প্ৰব্লেমো আহি গ'ল একো মানুহৰ জীৱনত প্ৰব্লেমছ আহে আৰু যায় কিন্তু হাৰ কেতিয়াও মানিব নালাগে তাৰ মাজতে মায়ে মিস্ত্ৰী দাদাহঁতক ডেফিনেশ্যন দি আছে এই ঘৰখন যে পাপাই কষ্টৰ পইচাৰে বনাইছে ইমান কষ্ট কৰি তাকে পাপাক লৈ বহুত প্ৰাউড কৰোঁ আৰু লাষ্ট ভিডিঅ'ত যে দেখাইছিলোঁ পাপাই এইখিনি ইটা মেৰামতি কৰি পাৰিছিল তাৰ ওপৰতে মিস্ত্ৰী দাদাহঁতে ৱাল গাঁঠি আছে দেখিছে লাহে লাহে এনেকৈ এটা ৰুম বনাই কৰি কমপ্লিট কৰিব আৰু পাপাই ৰখি পুৰা চাই আছে বজাৰৰ পৰা আহি পাইছে এতিয়া তাৰ মাজতে দুপৰীয়া ভাত সাজ খাব লৈছোঁ আজি মায়ে বনালে মাছ দি জিকা পিছে মুখখন দেখুওৱা নহ'ল আৰু গৰমতে অৱস্থা নাইকিয়া হৈ আছিলোঁ যে আৰু এটা কথা আমাৰ ছোৱালীসকলে গৰম দিনত ষ্ট্ৰেটনিং স্মুথনিং কৰি লাভ নাই আৰু কৰিলেও টকাকেইটা একদম পানীত যোৱাৰ দৰে হ'ব কাৰণ ষ্ট্ৰেটনিং স্মুথনিং কৰিলে যে চুলি সোপা ঢেলঢেলকে মেলি থাকিব লাগে ভাজ ভুজ লাগি যায় বুলি গৰমতো এনেকে জেলেপীৰ দৰে পাক খুৱাই কেপেনাডাল মাৰি দিলেই হ'ল পিছে সাজি কাচি মা পাপাৰ লগত বজাৰ কৰিব যাওঁ কালিৰ কাৰণে কাৰণ কালিৰ মোৰ বাবে স্পেচিয়েল দিন যেন পিছে কালিৰ কাৰণে ৱেইট কৰক কালি ব্লগতহে জনাম আজিলৈ ইমানতে সামৰিছোঁ দেই গাইজ বাই বাই